পাহিবা এইবোৰ আমি কৈ জেগা পালোহি জানো পিংকু মই চিনি পোৱা নাই নহয় মই আজিলৈকে এইফালে আহিয়ে পোৱা নাই পাহিবা মই ডুবি গৈছে দেখোন আমি এটা কেনেকৈ বাচিম পিংকু তুমি মোৰ হাতখনত ধৰা পিংকু তুমি ইফালে চাইডত ধৰিবলৈ চেষ্টা কৰাচোন মই ইফালে কৰোঁ কিজানি পাৰোঁ পিংকু ৰ'বা মই পাৰিছোঁ অকণ ধৰিব পাহিবা চোৱা আমি উঠিব পাৰিছোঁ পিংকু পিংকু মোক হাতখন দিয়া পাহিবা ধৰা মোক তুমি পাই গ'লাহি মোৰ ওচৰ এতিয়া মই তোমাক ওপৰলৈ টানি আনো ৰ'বা পাহিবা ইয়ে পাহিবাই মোক বচাই দিলে মই ওপৰলৈ উঠি গ'লোঁ পিংকু কিন্তু আমি এইবোৰ ক'ত পালোহি মই দেখোন একো চিনি পোৱা নাই পাহিবা মই দেখোন একো চিনি পোৱা নাই মইতো আজিলৈকে এইফালে আহিয়ে পোৱা নাই পিংকু তাকেহে আমি হেৰাই গ'লোঁ মানে পাহিবা কি হ'ব এতিয়া ৰ'বাচোন পিংকু নাকান্দিবা আমি এফালেদি গৈ থাকোঁচোন ব'লা এইফালেদি গৈ থাকিলে কিজানি আমি পাওঁগৈ ব'লা পাহিবা হেৰি ল'ৰা ছোৱালীকেইটা ক'ত গ'লগৈ বাৰু কি হ'ব এতিয়া ৰ'বাচোন নীলা তুমি নাকান্দিবা মই নাৱৰীয়াকেইটাক মাতিছোঁ নহয় আহিব আমি বিচাৰিবলৈ যাম ৰ'বা মাতকচোন মাতক সোনকালে নাৱৰীয়াকেইটাক মাতক মই মাতিলোঁ তেহেঁতি আহি আছে ৰ'বা কি হ'ল পিংকু আৰু পাহি ৰেখা পিংকু আৰু পাহি নদীত উটি গ'ল কি কৈছে আপুনি এইবোৰ ৰেখা নীলাই ঠিকেই কৈছে দুইটা ল'ৰা ছোৱালী উটি গ'লগৈ পিংকু প্ৰথমতে পানীত পৰিছিলে তাৰপিছত হেৰি পাহি বচাবলৈ যাওঁতে হেনো দুইটা উটি গুচি গ'ল ৰ'বা ৰেখা মই মাতিছোঁ নাৱৰীয়া দুটাক কি হ'ল নাৱৰীয়া দুটা যে এতিয়ালৈকে অহা নাই দাদা কি হ'ল কেলে মাতিলে ইমান লৰালৈকে ভাইটি গম পাইছানে আমাৰ দুটা ল'ৰা ছোৱালী উটি গ'ল পানীত যেনে তেনে তেহেঁতক বিচাৰিব লাগে ব'লাচোন ব'লা সোনকালে ব'লা কি ব'লক সোনকালে ব'লক নহ'লে তেহেঁতক বিচাৰি নাপাব আৰু ব'লা মোৰ লগত দুজন যাব পাৰিব আৰু এখন নাও আহি আছে বাৰু সেইখনত আৰু তিনিজনমান যাব পাৰিব মা পিংকু আৰু পাহিহঁতক বিচাৰি পালানে বাৰু নাই পোৱা পৰি নাৱৰীয়া আহিছেহে আমি বিচাৰি যাওঁ মা ময়ো যাম তোমালোকৰ লগত তহঁতি নালাগে আমি যাওঁচোন ময়ো যাম পাহিবা আৰু পিংকু দাক বিচাৰিবলৈ হ'ব তেতিয়াহ'লে মই পৰিয়া আৰু পিঞ্চিয়ে এখন নাৱতে গুচি যাওঁ আপোনালোক এখন নাৱত গুচি আহিব ঠিক আছে নীলা যোৱা আহক বাইদেউ সোনকালে আহক দেৰি কৰি থাকিব নালাগে আৰু নহ'লে আৰু ল'ৰা ছোৱালীকেইটা উঠি ক'ৰবাত পাবগৈ ভাইটি ব'লা সোনকালে ব'লা মোৰ ল'ৰা ছোৱালী দুটা কি হ'ল ঠিক নাই বাইদেউ ব'লক কি হ'ল মোৰ ল'ৰা ছোৱালী দুটা কি হ'ল বাইদেউ আমাৰ ল'ৰা ছোৱালীকেইটা উটি গ'লগৈ কেনেকৈ উঠি গ'ল কি হ'ব এতিয়া ৰ'বচোন ধৈৰ্য ৰাখক গৈছে নীলা পৰি আৰু প্ৰিন্সি আমিও যাম আমাৰ বেলেগ নাও এখন আহি আছে দাদা আহক ভাইটি গৈছোঁ ৰ'বা ময়ো যাম হ'লে দেই মোৰ ল'ৰা ছোৱালী দুটাক বিচাৰিবলৈ গোটেইবোৰ যাব নোৱাৰিম নহয় এতিয়া এই নাওখনত তিনিটাহে জুৰিব মই তই আৰু পিটিকে লৈ লওঁ ব'ল আৰু ৰেখা তই ঘৰতে থাক আমি আহিমগে আমি তহঁতক ফোন কৰি কথাবোৰ জনাই থাকিম বাৰু ঠিক আছে তেন্তে যাওক সোনকালে যাওক পাহিবা আমি ক'ত পালোহি বাৰু ইমান আন্ধাৰ জংঘল এখন জানো পিংকু মই বুজিয়ে পোৱা নাই মই আজিলৈকে এইফালে আহিয়ে পোৱা নাই মোৰ বৰ ভয় লাগিছে পাহিবা মোৰো বৰ ভয় লাগিছে কি হ'ব এতিয়া মাহঁতে চাগে আমাক বিচাৰি ফুৰিছে ব'লাচোন আমি এফালে গৈ থাকোঁ পামগৈ আমি ঘৰ আমাৰ লগত ভগৱান আছে আমাক কোনে একো কৰিব নাই ব'লা পাহিবা আমি আগলৈ যাওঁ ব'লা পিংকু পিংকু তহঁতি ইয়াত আছনে বাৰু মা কি হ'ব এতিয়া পিংকুক আৰু পাহিক দেখোন এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই পৰিবা পিংকু দা আৰু পাহিবা ক'ত গ'লগে বাৰু আহিবা পিংকু দা তোমালোক আছনে ইয়াত একো নহয় তেহেঁতি আছে তেহেঁতি উঠি গ'ল চাগে পাহাৰলৈ উঠিব পাৰিলে চাগে তেহেঁতি বাইদেউ নাও ইয়াতকৈ আগলৈ নাযায় আৰু আগত ঝৰ্ণা আছে পৰি পিঞ্চি আমি ছাইডলৈ উঠি গৈ ছাইডত বিচাৰোঁগৈচোন ব'ল ব'লা মা মা ব'লা ভাইটি তুমি যোৱা আমাৰ এখেতক লগ পালে কৈ দিবা আমি ইয়াত নামি দিলোঁ বুলি আৰু তেহেঁতকো উভতি যাবলৈ ক'বা ইয়াত ঝৰ্ণা আছে বুলি কৈ দিবা আৰু নহ'লে উভতি নগ'লে এনেকৈ নামি পেলাই বিচাৰিবলৈ ক'বা বাইদেউ খালি সাৱধানে দেই আপোনালোক সৰু ছোৱালীজনী আছে ইয়াত বৰ বনৰীয়া জন্তু থাকে আকৌ হ'ব যোৱা তুমি এতিয়া পৰি প্ৰিন্সি ব'ল আমি বিচাৰোঁগৈ পাহিহঁতক ব'ল আমাৰ